গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি হৈছে আমতি আৰু আমতি বুলি ভাবিলোঁ ঘৰতে এটা ভিডিঅ' বনাওঁ, তো সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই গা পা ধুই আহিলোঁ আৰু এতিয়া চাহ একাপ খাই লওঁ। ইফালে আমতিৰ ফল মূল এয়া আনাৰস, তৰমুজ, আম, কঁঠাল, কল আৰু এই ঘৰৰ আম, এই কিনি অনা আম। চাহ বনাই লৈ আহিলোঁ, চাহ খাম আৰু এতিয়া। এইফালে মা কাটি আছে আম, কঁঠাল, আনাৰস, তৰমুজ। কঁঠাল কাটি আছে এতিয়া। এতিয়া খিৰিকীৰ ওচৰত বহি লৈছোঁ ধুনীয়াকৈ আৰু খিৰিকীৰ ওচৰত বহি আম কঁঠাল খাই আছোঁ। এই গাইজ আজি ৰাতিপুৱাৰ পৰা খায়ে আছোঁ। প্ৰথমতে চাহ খালোঁ, আম কঁঠাল খালোঁ, প্ৰসাদ খালোঁ আৰু এতিয়া আজি দুপৰীয়া ভাত নাখাওঁ। আজি লুচি আৰু বুটৰ দালি খাম। বনাওঁ এতিয়া, বলক পাকঘৰলৈ যাওঁ। আন্ধাৰ হৈ আছে একদম আৰু বৰষুণ আহিব চাগে, বতৰটো একদম কলা পৰিছে। এতিয়া চিৰা দৈ খাই লওঁ। এতিয়া বুটৰ দালি হৈ আছে, এইফালে লুচি হৈ গ'ল। এতিয়া বুটৰ দালি আৰু লুচি খাওঁ। গাইজ এতিয়া বহি আছোঁ আৰু এতিয়া 7টা বাজিছে। এইফালে অম্ৰপালি চাই আছে মা, আদা নহৰু চেলাই মা এতিয়া মাংস বনাব, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া মাংস, আলু পিঁয়াজ আৰু আদা নহৰু, দৈ অকণমান লৈছোঁ। এতিয়া বনাওঁ মাংস। এতিয়া মাংস বনাব আহি গ'লোঁ আৰু আজি চৌকাতে মাংস বনাব আহিলোঁ। সদায়ে গেছত বনাই থাকোঁ, আজি ভাবিলোঁ চৌকাতে বনাওঁ। এইফালে এইবিলাক আনি লৈছোঁ ইয়াতে আৰু কেৰাহী গৰম হ'ব দি দিছোঁ। তো বনাওঁ আৰু এতিয়া। এইফালে মাংস বহাই দিছোঁ আৰু এইফালে এইডাল চাওকচোন, পানী লোৱা কৰকা। আগৰ দিনত এইডাল বেছি ব্যৱহাৰ হৈছিল, এতিয়া প্ৰায় নোহোৱাই হৈ গ'ল। এতিয়া ভাজা মাংস অকণমান কাঢ়িলোঁ আৰু ভাজা মাংস খাওঁ এতিয়া। মাংস বনাই আহি গ'লোঁ পাকঘৰলৈ আৰু এতিয়া মাংস খাওঁ, ভাজা মাংস। একদম গৰম লাগি গৈছে, ঘামে একদম অৱস্থা নোহোৱা হৈ গ'ল। খৰিত মাংস বনাই চৌকাত। বঢ়িয়া টেষ্টি হৈছে। এতিয়া 10টা বাজিলে, ভাত খাই বৈ উঠিলোঁ। আজি আমতি বুলি ঘৰতে কি কৰিলোঁ, কি খালোঁ, আপোনালোকৰ লগত ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। আমাৰ টুকটুকে বহি আছে, বাইকৰ ওপৰত উঠিছে এতিয়া।